तामुलपुर जिल्लायाव खुंजानाय एमएलए काप भलिबल टुर्नामेन्टआ जोबलांबाय। उत्तर प्रदेश वारियर्स हानजानि देरहासारनाय। तामुलपुर बियाबनि एमएलए जलेन दैमारिनि बानजायनायाव रायजोआरि थाखोनि गिबि खेल एमएलए काप भलिबल टुर्नामेन्टनि फाइनाल गेलेनाया थांनाय हरनि समाव जानानै थाङो। आसाम स्टेट इलेक्ट्रिसिटी बोर्ड आरो उत्तर प्रदेश वारियर्स हानजानि गेजेराव बे भलिबल बादायलायनाया गोख्रों जायो। लोब लोब रायजोफोरनि नुजाथिनायाव तामुलपुर जिल्लानि कुमारिकाटायाव खुंजानाय बे फाइनाल गेलेनायाव उत्तर प्रदेश वारियर्स हानजाया देरहासारनो हानानै ट्रफी आरो रांनि बान्थाखौ आजावनो हायो। तामुलपुर बियाबनि एमएलए जलेन दैमारिया देरहासार बान्थानि बे ट्रफीखौ गथायनानै होयो। तामुलपुर बियाबनि एमएलए जलेन दैमारी आरो जिल्ला बेंगिरि पंकज चक्रवर्तीया फाइनाल गेलेनायखौ बेखेवनानै होयो। लोगोसे एमएलए जलेन दैमारिया बुंथियोदि बे बादायलायनाया थारैनो मुहिथाव आरो गोख्रों बादायलायनाय जादों। जेसेबां सुबुंफोरखौ आसा फालिदों बेनि बांसिन रायजोफ्रा नुजाथिनायजों बे गेलेनायखौ जाफुंसार होदों आरो जोंनि लाइमोनफोरा रंजानायखौ लादों। बेनि गेजेरजों जोंनि लाइमोनफोरा खेला गेलेनायनि फारसे थुलुंगाखां मोनगोन होनना बुंथियो। फुटबल गेलेनायजों लोगोसेयैनो भलिबल गेलेनाय फारसेनिफ्रायबो जोंनि ओनसोलनिफ्राय राफोद गेलेगिरि दिहुननाय आरो समाजारि गेना खान्थिनिफ्राय उदां खालामनाय थांखिजों बे भलिबल बादायलायनायखौ खुंनाय जादों आरो फैगौ समावबो खुंलांबाय थागोन होनना एमएलए जलेन दैमारिया फोरमायथियो। बेजों लोगोसेयैनो बिटिसि हायुङारि गावखुंथायनि बुंथिगिरि कातिराम बर'आ बे बादायलायनायाव बाहागो लानानै जोंनि गेजेराव रायजोआरि थाखोनि भलिबल बादायलायनाय खुंनायखौ एमएलए जलेन दैमारिनिसिम साबायखर बावो। बेनि गेजेरजों जोंनि बिदा फंबाय हारि माहारिनि गेजेराव खौसेथिया फैगोन आरो लाइमोनफोरा थुलुंगाखां मोनगोन। खेला गेलेनायनि फारसे जौगाखां थुलुंगाखां होनायजों बिटिआर सरकारा आथिखालाव गोबां राहाफोरखौ लादों होनना बुंथिगिरि कातिराम बर'आ फोरमायथिबावो। আমার ইয়াত অংশগ্রহণ করার কারণে আমি চেষ্টা করি আর লোকাল টিম এটা আমার তামুলপুর স্পোর্টস এসোসিয়েশনের লগত টাই আপ করি লোকাল এটা ভলিবল টিম তৈয়ার করার কারণে আমি চিন্তা করি যাতে আমার ল'ৰা ছোৱালীও ইয়াত বা ল'ৰাবিলাকো ইয়াত যাতে ভলিবল খেলি আমি অসমৰ বিভিন্ন জিলাত ভাৰতৰ বিভিন্ন ৰাজ্যত যাতে খেলিব পাৰে এই প্ৰেৰণা দিয়াৰ কাৰণে এইটো আমাৰ এটা প্ৰয়াস। গতিকে আজি মই এই চেগতে আজি ফাইনেল গেমখন উদ্বোধন কৰাৰ কাৰণে আমাৰ মাজত সকলোৰে শ্ৰদ্ধা সকলোৰে সন্মানৰ তামুলপুৰৰ জিলাৰ উপায়ুক্ত আমাৰ পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াত আমাৰ এমএলএ হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া উপস্থিত আছে। আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ ইয়াত অংশগ্ৰহণ কৰিব লগা আছিলে কিন্তু হোম মিনিষ্টাৰ ছাৰৰ এপইণ্টমেণ্টটো ডিলে হোৱাৰ কাৰণে তেখেতে দিল্লীত আছে। তেখেতে ইয়াৰ কাৰণে আমাৰ ডেপুটি চিফ গোবিন্দ বসুধাৰী ডাঙৰীয়াক ইয়ালৈ পঠাইছিলে। গতিকে আমি আশা ৰাখিম পৰৱৰ্তী দিনবোৰত যেতিয়া আমাৰ হ'ব তেতিয়া নিশ্চয় আমাৰ বিটিআৰ প্ৰধান ইয়াত অংশগ্ৰহণ কৰিব। তো মই এই চেগতে আপোনালোকৰ সকলোৰে এটা সমৰ্থন আৰু হাত চাপৰি বিচাৰিছোঁ আমাৰ ডিচি মহোদয়ৰ কাৰণে। তো মই এই চেগত দুআষাৰমান আমাৰ ডিচি ডাঙৰীয়াক বক্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এমএলএ কাপ ভলিবল চেম্পিয়নশ্বিপৰ আজিৰ এই ফাইনেল খেলৰ এক চূড়ান্ত মুহূৰ্তত উপস্থিত আমাৰ এই গোটেই চেম্পিয়নশ্বিপৰ ৰূপকাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক জলেন दैमारी ডাঙৰীয়া, আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিযোগিতাত উপস্থিত থকা সন্মানীয় এমচিএলএ ৰাভা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ ক্ৰীড়া কৰ্মকৰ্তাসকল খেলুৱৈসকল খেলৰ যিসকল ৰেফাৰী আছে ৰেফাৰীসকল পৰিচালকসকল আৰু শ্ৰদ্ধেয় ৰাইজ ক্ৰীড়ামন্ত্ৰী ৰাইজ, মই প্ৰথমে আজিৰ এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ কাৰণে মই বিধায়ক মহোদয়ক অভিবাদন জনাইছোঁ। এমএলএ কাপ
ভলীবল চেম্পিয়নশ্বিপে সমগ্ৰ তামোলপুৰকে এটা খেলৰ ক্ষেত্ৰত নতুন মাত্ৰা দিলে আৰু আশা ৰাখিছোঁ যে এই তামোলপুৰ MLA কাপ ভলীবল চেম্পিয়নে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মাজত বহু ভাল ভাল খেলুৱৈ জন্ম দিব। ভলীবল এটা এনেকুৱা খেল য'ত অইন খেলৰ তুলনাত আমাৰ ঠাই কম লাগে, অইন খেলৰ তুলনাত আমাৰ কিছু খৰচ অন্যতকৈ কম, আৰু আমি নিজাববীয়াকৈ ভলীবল খেলৰ আমি যি অনুশীলন বা আমাৰ যি প্ৰশিক্ষণ আমি নিজাববীয়াকৈও কিছু গ্ৰহণ কৰি আমি এটা উন্নত মানৰ খেলুৱৈলৈকে আমি নিজকে লৈ যাব পাৰোঁ। আমাৰ সৰু সৰু ঠাইবিলাকৰ ভিতৰতো আমাৰ ৰাজ্যিক পৰ্যায়ৰ বহু খেলুৱৈ অসমত জন্ম লাভ কৰিছে। আমি নিজেই জানো যে আমাৰ চামতাত এনেকুৱা এখন ঘৰ আছে য'ত এটা পৰিয়ালত 5জনকৈ অসমত ৰিপ্ৰেজেণ্ট কৰিছে, ককায়েক ভাই 5জনে আছাম খেলিছে, কেইজনমান হয়তো কেপ্টেইনো আছিলে, বা ঠিক তেনেকুৱাকৈ বহুত ঘৰে ঘৰে এটা সময়ত আমাৰ ষ্টেট প্লেয়াৰ আছিল। এতিয়া খেলত আমাৰ যিমান আমাৰ পথ মুকলি হৈছে খেলৰ মাধ্যমেদি, আমাৰ যিমান আমাৰ স্কোপ আছে প্ৰফেশ্যন হিচাপে লোৱাৰ কাৰণে, গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ইনিচিয়েটিভে আমাক সকলোকে প্ৰেৰণা যোগাব আৰু সকলোকে ভাল খেল খেলাৰ কাৰণে এখন মঞ্চ দিব, আৰু আমাৰ ঠায়ে ঠায়ে যাতে আমাৰ খেলুৱৈ